তো গাইজ আজি আমি প্ৰথমবাৰৰ বাবে গোৱালপাৰা টাউন ঘূৰি চাম। তো শেষলৈকে আমাৰ লগত থাকিব। তো গাইজ এইখন গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ডিচি অফিচ হয়, চাওক আপোনালোকে। আৰু ইফালে চাওক গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট জেল হয়, এইখনেই চাওক আপোনালোকে। তো এতিয়া আমি এনেকৈ গৈ আছোঁ, চাওক। তো গাইজ আমি এনেকৈ আহি BOC ট্ৰাফিক পইণ্ট পালোহি। চাওক আপোনালোকে BOCত থকা SBI নতুনকৈ খুলিছে চলেছ, আৰু এক্সিছ বেংক আৰু চলেছ হস্পিটেল। চাওক আপোনালোকে। আৰু ইফালে চাওক লাড্ডু গোপাল আছে, সকলো ধৰণৰ লাড্ডু ইয়াত পায়। আৰু তো গাইজ চাওক আপোনালোকে, ইয়াত আৰক্ষী অধীক্ষক থাকে। আৰু এনেকৈ আমি গৈ আছোঁ আপোনালোকক গোৱালপাৰা টাউন ট্ৰেভেল কৰি চাওক, এনেকৈ আপোনালোকক দেখাই আছোঁ। ইফালে চাওক হোটেলবিলাক আছে গোৱালপাৰা টাউনৰ, আৰু হাবি মাৰ্কেট, আৰু ৰাস্তাৰ পিছাইডে আছে আর কি মিউনিসিপালিটি বিল্ডিং এইখন। চাওক আপোনালোকে। আৰু ট্ৰাফিক পইণ্টত এনেকৈ আমি আহি পালোহি। চাওক ইফালে আছে দোকান পোহাৰ, গোৱালপাৰা টাউনৰ ফল মূলৰ দোকান আছে ৰাস্তাৰ চাইডে চাইডে, ফেঞ্চি বজাৰৰ দৰে ইয়াত। চাওক ইফালে আছে গোৱালপাৰা কলেজ, গোৱালপাৰা টাউনতে আছে, এখন গেট হয়। চাওক আপোনালোকে। ইফালে মাজাৰ আছে, আপোনালোকে ইয়াত আহিব মাজাৰত। এখন টেম্পু ষ্টেণ্ড, আৰু ইফালে আছে কলেজৰ ছেকেণ্ড গেট, মানে দুটা গেট হয় ইফালৰ পৰা এইটো গেট আর কি। চাওক ইফালে হোটেলবিলাক আছে, আৰু কেফে আছে। চাওক আপোনালোকে আহিব ইয়াত ঘূৰিবলৈ, সন্ধিয়া টাইমত বেছি ভাল লাগে। আৰু আমি দুপৰীয়া টাইমত আহিছোঁ, সিমান এটা ভিৰ নাই আৰু খালী খালী। তো চাই থাকক, এনেকৈ আমি আপোনালোকক দেখাই আছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এখন পুলিচ ষ্টেচন হয় টাউনৰ। চাওক ইফালে আছে, আৰু ইফালে হ'ল চৰকাৰী হস্পিটেল, পুৰাণা চৰকাৰী হস্পিটেল। মানে ইফালে চাওক আপোনালোকে, আৰু এইখন নয়াপাৰা হয়, আৰু এইটো মছজিদ হয়। চাওক কেনে লাগিল চাই। আৰু ইফালে চাওক। তো আপোনালোকে শেষলৈ চাই থাকিব আমাৰ লগত। চাওক এইখন আউলিয়া মাজাৰ হয়, আৰু আমি এনেকৈ গৈ আছোঁ। এতিয়া আমি বড় বজাৰ আহি পালোঁ। ইফালে চাওক বড় বজাৰ, আৰু ইফালে ভাটিপাৰা হয়। আমি এনেকৈ চিধা চিধি নদীৰ চাইডে চাইডে যিটো ব্লক ৰাস্তা গৈছে, সেইটো ৰাস্তাৰে আপোনালোকক গৈ দেখুৱাম। তো চাই থাকক আপোনালোকে। এতিয়া চাওক, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। দৃশ্যসমূহ চাই কেনে লাগিল। তো চাওক এনেকৈ আমি ট্ৰেভেল কৰি বাইকেৰে দেখুৱাই আছোঁ আপোনালোকক। আৰু আমি এনেকৈ ভাটিপাৰা হৈ কাৰবালা হৈ
ফুৰি আহি আছোঁ। চাওক এইটো কাৰবালাত আল সালাম হস্পিটাল আজমল চাহাবৰ, আৰু এইটো মাৰ্কাজ একাডেমি হয় ইয়াতেই। চাওক কেনে লাগিছে আপোনালোকৰ কমেণ্ট কৰি জনাব, আৰু চাই থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এতিয়া আমি কল্পনা চিনেমা হল পাওঁ অৱস্থা, এইটোৱে চিনেমা হল। কোনে কোনে সৰুতে আহিছিল ইয়াত কমেণ্ট কৰিব। আৰু ইফালে ভৱন হয় এইবিলাক, তলত দোকান আছে, আৰু চাওক এইবিলাক, এইটো এটা ভৱন হয়। আৰু এনেকৈ আমি গৈ আছোঁ। ইফালে ধুবুৰী বাছ ষ্টেণ্ড, আৰু এইটো ভৱন হয়। তো গাইছ আমি এনেকৈ দস্তিনগৰত আহি পালোঁ, আৰু দোকানবিলাকৰ বেক চাইডত থকা হাছিলা বিলত ঘৰবাৰী মানুহৰ আছিল। 1 বছৰমান হ'ল আমাৰ মামাই ভাঙি দিছিল, আৰু তাত থকা ঘৰবাৰীবিলাক। তো গাইছ চাই থাকিব শেষলৈকে। এনেকৈ আপোনালোকক জেগাবিলাক দেখাই গৈ আছোঁ। আৰু এইটো মন্দিৰৰ বেক চাইডত আছে আৰু কি শ্মশান। এইটো বিল্ডিঙত 3D চিনেমা হল নতুনকৈ আহিছে, আৰু ইয়াত আহিব আপোনালোকে চাবলৈ। তো গাইছ এইটো গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বাজাৰ ব্ৰাঞ্চ হয় SBIৰ। চাওক আপোনালোকে। তো গাইছ আমি আপোনালোকক গোৱালপাৰা টাউনখন যিখিনি পাৰোঁ আৰু কি দেখুৱালোঁ। তো চাই কেনে লাগিল কমেণ্ট কৰি জনাব। এনেকৈ আমি আৰু পইণ্টত আহি পালোঁ, ট্ৰেফিক পইণ্টত, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু